अरे भाई बॉयफ्रेंड कार জল পাই জল জ্বলিছে তো পৰিৱেশটো ইমান এটা ভাল নহয় নি এয়া সব পুৰা একদম গেটৰ পৰা ধৰি গুটে এটা ফ্লোৰ লগাই দিছে এটা শাহৰুখ খান ভিতৰত আছে নে নাই নাজানো Hi guys, what's up? आशा কৰিছো আপোনালোক বহুত ভালে আছেন वेलकम बैक टू माय YouTube चैनल So guys, wish you all a very happy Diwali সবে ধুনিয়াকে সেলিব্রেট কৰা একদম লাইট সাইড লগোৱা ক্ৰেকাৰ্ছ পৰা অকমান সেফ থাকিবা ভালকে দিৱালীটো ধুনিয়াকে সেলিব্রেট কৰা সবৰ ফ্যামিলি লগত মই এবাৰ ফ্যামিলিৰ পৰা দূৰত আছো বাট ষ্টিল মই ডিজৰ বেষ্ট ট্ৰাই কৰিছো টু সেলিব্রেট দিস দিৱালী ধুনিয়াকে বোৰ টাই লগতে কিবা কিবি হজা হৈছে আৰু আমি আজি প্ল্যান কৰিছো যে আমি খিৰ বনাম যোনবোৰ নিয়ম আছে দিৱালী ধুনিয়াকে চাকি লগাম দেন আমি যেহেতু আপোনালোকক মই যোৱাকালি ব্লগত কৈছিলো যে আজি মান্নাতৰ ফালে যাম শাহৰুখ খানৰ ঘৰৰ ফালে বহুত ধুনিয়াকে ডেকোৰেট হৈছে সবৰে মানে ষ্টেটাছত দেখি আছে যে এজনে দি আছে শাহৰুখ খানৰ ঘৰটো বেন্দ্ৰা ফালে বেঞ্চ ষ্টেণ্ডৰ ফালে তো আজি মই আপোনালোকক দেখুৱাম বেন্দ্ৰা ফালে কেনেকেনো সেলিব্রেট হয় বাকি খিৰ বনাম কিবা কিবি কৰিম দিনটো তো হেয়া চাওক ভিডিওটো এন্ড এনজয় কৰক বহুত আগতে বনা ন হোষ্টেলত মই মাক বনোৱা দেখিছো নিজে বনোৱা নাই ঠিক হলে বনা বেয়া টেলেন্টেড আছে সব জানো শিকাইছো মই পায়ক বনাব শিকোৱা নাই বাকিবোৰ মই শিকাইছো খানাবোৰ মই নিজে জানো আগতে হ'ব দিয়া বেছি কথা ক'ব নালাগে হোষ্টেলত থাকিলে এইবোৰ সব শিকা হৈ যায় বাকি মেকআপ হেয়াৰ ষ্টাইল মই শিকাইছো মেকআপ শিকাইছে অ খানা চানাত মই এইবোৰ নিজে হোষ্টেলত আমি বনাই ऑलमोस्ट तैयार आधे घंटे में अरे भाई बॉयफ्रेंड कार ओके दैट वाज लेम ऐसा हुआ है हिजी से सके অলপটি থইলে হিজি যায় গৰম আছে नाइस बहुत ज़्यादा मीठा भी नहीं है क्योंकि बहुत ज़्यादा मीठा होता तो मैं नहीं खा पाती हूँ तुम्हारे केनेকুৱা লাগিছে মই বনোৱা খিৰ বুঢ়া পিছে ইমান খাওঁ মন যায় হ্যাপি দিৱালী ওপৰত দিব লাগিছিল জল পাই জল জ্বলিছে তো সো গাইজ আমি যেহেতু কৈছিলো মানে যোৱাকালি মোৰ ব্লগত কৈছিলো যে আজি আপোনালোকক কেনেকুৱা সেলিব্রেশনটো হয় হেবোৰ দেখাম আজি অলপমান জলদি ওলাইছো আমি মান্নাতৰ ফালে যাম বুলি আহিছো শাহৰুখ খানৰ ঘৰৰ ফালে বেন্দ্ৰাত বহুত ধুনিয়াকে সেলিব্রেট কৰে বুলি তো চাও কেনেকুৱা কি সেলিব্রেশন হয় এতিয়া ওলাইছো নেকি তো ট্ৰাফিক ইমান নাথাকিব চাগে হোপফুলি আপোনালোকক দেখাম কি হয় ৰাতি ওলাইছো মজাকে একদম মানে ট্ৰাফিকটো কমে ওভাৰ তো এতিয়া ডাইৰেক্টলি আমি লোকেশন দিম মান্নাত মানে শাহৰুখ খানৰ ঘৰ ডাইৰেক্টলি ঘৰৰ ভিতৰত সোমাব নোৱাৰো কিন্তু বাহিৰৰ পৰা দেখুৱাম বাকি চাও ভিডিওটো এন্ড এনজয় Look at the beauty guys look at the beauty মজা লাগিছে সো গাইজ আহি পালোহি ধুনীয়াকে মান্নাত মানে বেন্দ্ৰা ফালে তো আপোনালোকক ফাৰ্ষ্ট শাহৰুখ খানৰ ঘৰটো দেখাইছো প্ৰথম তাৰপিছত আপোনালোকক বেলেগ বাকী এনভাইৰনমেণ্ট দেখাম আৰু বহুত ভিৰ ইয়াত এইটো আপোনালোকে দেখিছে শাহৰুখ খানৰ ঘৰ মান্নাত পুৰা গোটেই ডেকোৰেট কৰি দিছে গেটৰ পৰা ধৰি গোটেইখিনি পুৰা একদম গেটৰ পৰা ধৰি গোটেই এটা ফ্লোৰ লগাই দিছে এটা শাহৰুখ খান ভিতৰত আছে নে নাই নাজানো বাট ঘৰটো দেখা পাইছো আৰু তাই এইফালে বিচ গোটেই সাগৰ এইফালে আৰু মানুহ ইয়াত ভিৰ চাওক এনেকুৱা ভিৰ গোটেই মানুহ এইফালে বহি আছে কিছুমানে এতিয়া ইয়াত সিহঁতি চেল চলি আছে এতিয়া পুৰা ধুনীয়াকৈ মান্নাতটোহে মজা লাগিছে এয়া পৰিৱেশ গাইজ পৰিৱেশটো ইমান এটা ভাল নহয় নি মানে দিৱালী চলে আৰু
অঁ আধা নিচা দিব পৰিৱেশ অঁ অলপ নিচা জাতীয় পৰিৱেশ আৰু দ্ৰব্য সেৱন কৰিছে সেয়াই আৰু আজিকালি অকেজন বুলিবলৈ আৰু নিচা হৈ যায় চবৰে এতিয়া দেখা পাইছা নাই দেখি আছে উফ আমি এতিয়া গৈ আছো CST ফালে গ্লোইং স্কিনটোহে দেখুৱা নেকি তুমি অলপ ৰাতি ন তো মান্নতৰ পৰা আহিলো এতিয়া ডিৰেক্টলি CST পৰিৱেশটো চাওঁ কেনেকুৱা হৈছে পাইছে নাই মানুহে কোৱা মতে অঁ তো সেইখিনি এতিয়া চাই এবাৰ ৰাউণ্ডা মাৰি আহোঁ ঠিকে চলিছে নে নাই চব 21 মিনিট আছে আজিকালি মানে ঘূৰিলে 60 কিলোমিটাৰ তলত নুঘূৰে এনেকৈ বহুত ঘূৰি দিয়ে হৈ যাব আৰু 40 কিমান 30 লাগে আৰু 30 কিলোমিটাৰ 1500 হ'বলে এপাকত মাৰি এফালে ট্ৰাফিক 100 কিলোমিটাৰ জানে মুম্বাইত এই বস্তুটো বহুত ফেমাছ মই সেইফালে চাইছো ইফালে আছে দেখোন এই বস্তুটো বহুত ফেমাছ কাণ্ডিল ইয়াতে মানে লগাই আৰু সবে ঘৰে ঘৰে কিবা অকেজন হলে নে সবতে এনেকি দিৱালী টাইমতে মুম্বাইখন মেইনলি জুনে মানে শাসন কৰিছিলে আৰু বৰ্তমান নহয় মেইনলি জুনে কৰিছিলে সেই তেওঁলোকৰ অফিচ ভৱন দিৱালীত বাৰু এনেকে CST খন থাকিলে ভাল লাগে নেকি This is so disappointing. আরে দিৱালীত কি স্পেশাল আৰু কি হ'ব পাৰে নহয় এটোৱে লাইটৰে হেৰি হয় অকেজন হয় আৰু লাইটে নজ্বলায় য'ত নেকি এনেই লাইট জ্বলাই থৈ দিয়ে নৰ্মেলি যেতিয়া জ্বলায় তেতিয়াও লাইট জ্বলায় চাগে 12 বছৰ নাই ডিসঅ্যাপয়েন্টিং 12 বছৰ নাই চাগে হ'ব পাৰে নহয় কিবা নিয়ম তেল খৰচ হৈ গ'ল গাইজ আমি আহিলোঁ মাৰিন ড্ৰাইভ আৰু ইয়াত খুব ধুনীয়া ভিউ টোপনি এটা লাগিছে এতিয়ালৈ বিহিকে এয়া চাওক পূৰা চবফালে ধুনীয়া আৰু একদম লাইট মানে ইয়াত মাৰিন ড্ৰাইভত হ'ব বুলি এক্সপেক্ট কৰা নাছিলে কিন্তু ইয়াত মানে বহুত ধুনীয়াকৈ সজাইছে চব মানুহ ইয়াত ভিৰ চাওক ট্ৰেফিক জাম গোটেই ইমান মানুহ একদম এই দূৰণিলৈকে পূৰা এইবোৰ চব खूब मजे बहुत मजे आईफेल टावर मुंबई गोटे सरदारे खानदान লৈ গৈছে লেফট মই দেখাব বিচাৰিছো মানে কি জোশ থাৰখন লৈছে পুৰা গোটে খানদানক উঠাই দিছে যা কেইজন মানুহ আছে ভাবা না আপোনালোকে কাউন্ট কৰি জনাব কে 5 7 8 9 আৰু আগফালে আছে 15টা মান মানুহ লৈ ইনছে বে কসম মানি গৈছো ও মা কা 1 2 3 4 5 6 7 8 9টা সাইডত 10টা 11টা 12টা 13টা 14টা মানুহ বে কসম এ বে আইছে আৰু সৰু বাচ্চা আছে দিৱালী বুলি ফুৰিব আহিছে 14টা सबके उठे लेसे चलो सब घूम के आते हैं हैं जी मरीन ड्राइव चलते हैं हाँ जी सो गाइज ऐसे आज भिडिओ आशा কৰিছো আপোনালোকে চাই ভাল পালে আৰু কিবা স্পেশাল ভিডিও আহি আছে গাইজ মই যেটা আপোনালোকক কৈছো যে বহুত জলদি আমি কোবালে কিবা এটা প্ল্যান কৰি আছো ভাস্বত আহি আছে অল দি ৱে ফ্ৰম গুৱাহাটী তো চাও কি স্পেশাল কৰিব পাৰা আপোনালোকক দেখুৱাম কিন্তু ট্ৰিপটো বহুত স্পেশাল হ'ব গৈছে আপোনালোকে গেছ কৰক কোলে গৈছো আমি এন্ড তাতে আপোনালোকক সব দেখুৱাম কি কৰো কি নকৰো তো হেতু কাৰণে ষ্টে টিউন বহুত স্পেশাল ভিডিওজ আহিছে এনেকে চাই যাব এনেকে মৰম দি যাব আশীৰ্বাদ কৰি যাব ওয়ান্স अगेन উইশ ইউ অল এ ভেৰি হ্যাপি দিৱালী Enjoy your day. Ako log pa apnalok kaila. Thank you guys.